তৃতীয় দিনা আমি ওলাই দিলোঁ গুলমাৰ্গলৈ বুলি। দেখিছেনে ৰাস্তাটো কি যে ধুনীয়া নহয়। আমি তাৰ পৰা ইয়াতে ৰৈ পিনি আমি কাশ্মীৰী কাৱা খালোঁ। তাৰপিছত আমাৰ ড্ৰাইভাৰ দাদাজনে আপেল গাৰ্ডেনতো আমাক সোমোৱাই দিলে। ইমান ধুনীয়া ধুনীয়া লমালমে লাগি আছে চাওকচোন, একদম ছিঙি যেন এক কামোৰ দি দিম তেনেকুৱাই লাগিছে, কিন্তু নাই, ছিঙিবলৈ নিদিয়ে। ছিঙিলে বোলে 500 টকা ফাইন। এই ল'ৰাজন দেখিছে নহয়, মোৰ পিছে পিছে ঘূৰি ফুৰিছে, কেনেবাকৈ মই এটা ছিঙি খাওঁ পাওঁ বুলি, কম নহয়। তাৰপিছত আমি গুলমাৰ্গ পালোঁগৈ। তাৰপৰা ভিতৰত দেখিছেনে চিনেৰীবোৰ কি যে ধুনীয়া, মই মানে একদম আপোন পাহৰা হৈ গৈছোঁ আৰু। কিন্তু আপোনালোকে গুলমাৰ্গ গ'লে ইউটিউব ভিডিঅ' বা কোনোবা জনা মানুহক সুধি মেলি যাব, নহ'লে আমাৰ লেখীয়া লোকচানত পৰিব লাগিব। আমি 10,000 টকা বেছি ভৰিলোঁ। মানে কি হ'ল, গুলমাৰ্গখন তেহেঁতি টুৰ কৰাম বুলি কৈ পিনি আমাৰ পৰা 10,000 টকা ল'লে, য'ত তাৰ ৰেট আছিল মাত্ৰ 1500 টকা। পিছত আমি ওলাই আহিহে গম পালোঁ যে সিহঁতে আমাক ঠগালে। কিন্তু একো নাই, এবাৰহে মানুহে ঠগাব পাৰিব, বাৰে বাৰেতো নোৱাৰে। কিন্তু